এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালেই আছে। মই মামীয়ে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। প্ৰায় দুপৰীয়া হ'বলৈ হ'ল। এতিয়া দুপৰীয়া ব্লগটো ষ্টাৰ্ট কৰিছোঁ। বহু ৰ'দ দিছে, দুদিনমান হ'ল ৰ'দ দিয়া। পূৰা গৰম হৈছে আৰু সেয়া ইমানেই ৰ'দ, মানে সেইফালে কাপোৰ বহুত ৰ'দ দিছে আৰু আমাৰ ফুলখিনি ধুনীয়াই হৈ আছে বাৰু। এয়া দেখিছেনে ইমান ধুনীয়াকৈ ফুলিলে ফুল। প্ৰথম ব্লগটো দেখাইছিলোঁ আপোনালোকৰ ফুলখিনি, তেতিয়া অলপ সৰু সৰু হৈ আছিলে আৰু এয়া দেখিছেনে ইমান ডাঙৰ ডাঙৰ হৈ গ'ল। টাব বদলাবলৈ আছেই ফুলখিনি, পানী দি থকা হৈছে যে সেইবাবে ফুলখিনি ধুনীয়া হৈছে আৰু এইটো বেলেগ টাবৰ ৰুবলৈ আছে। এইটো ফুলিছে দেখিছে। এইফালেও ইমান ধুনীয়াকৈ ফুলি আছে। এয়া ফুলিলে এইজোপা ফুলিও মৰহি গৈছে এতিয়া ধুনীয়াকৈ। এইটো গৰমত কি কৰোঁ কি নকৰোঁ লাগে নহয় জানো। ৰ'দ দিলেও আমনি লাগে, বৰষুণ দি থাকিলেও ঘৰবোৰ একদম পূৰা লেতেৰা লাগে ন। আৰু কাপোৰ চাপোৰবিলাক ইমান দমা হৈ যায়, কাপোৰবিলাক বহুত লেতেৰা হৈ যায় ৰ'দ বৰষুণ দিলেও। সেইবাবে ৰ'দ দিলেও ভালেই লাগে, কিন্তু ইমান কাৰা ৰ'দ দিলেও আমনি লাগি যায়গৈ। দুদিন দিওঁতে আমনি লাগিলেই। ব্লগটো বহুত দিন ষ্টাৰ্ট কৰা হোৱাই নাই, মানে কি হয় ৰ'দ দিছে, বহুত কাম হৈছে, সেইকাৰণে মানে একেবাৰে বোলো কাম চাম আজৰি কৰি ব্লগটো ষ্টাৰ্ট কৰিম বুলি ভাবিলোঁ। সেইবাবে আজি দুপৰীয়াৰ পৰা ষ্টাৰ্ট কৰিলোঁ। আৰু এতিয়া দুপৰীয়া চাহ খাবলৈ মই পকৰা বনাম, বেচনৰ পকৰা। আৰু কেনেকৈ বনাওঁ আপোনালোকো অলপ দেখাম, চাই থাকিব। আৰু কি কি কৰি যাওঁ আজি সেইটোকো আপোনালোকক দেখাম, চাই থাকিব। আৰু এইফালে মই ৰেডি কৰি থ'লোঁ পকৰা বনাবলৈ। নৰসিংহ আৰু মিহি মিহিকৈ কাটি ল'লোঁ পিঁয়াজ আৰু জলকীয়া, এইখিনি ৰেডি কৰি ল'লোঁ। আৰু এইফালে আছে মই ইয়াত দিম বেচন, এইখিনি মই গুলি ল'লোঁ, নিমখ আৰু হালধি সোৱাদ অনুসৰি দি ল'লোঁ। আৰু এতিয়া আমি বনাম। আৰু এইফালে পকৰা বনি আছে এয়া। আৰু এইফালে চচত চাহ বহাই থৈছোঁ। এইফালে পকৰা, আৰু এয়া পকৰা হৈ গ'ল। আৰু এতিয়া আমি চাহ খাই লওঁ। তাৰ পাছত কি কৰি আছোঁ আপোনালোকক দেখাই আছোঁ। এয়া আৰু চাহ তাহ খাই ল'লোঁ, আৰু এতিয়া বহি আছোঁ। ইমানেই গৰম হৈছে নহয়, সেইকাৰণে বেটাক বাহিৰত অলপ ৰখাইছোঁ। ঘৰৰ ভিতৰত একদম গাপ হৈ গৈছে মানে। সেয়া বেটা এনেকৈ হেল্ল' এতিয়া হেল্ল'। বহুত গৰম হৈছে, সেইবাবে বেটাক ইয়াতে বাহিৰতে অলপ খেলাই আছোঁ। কিবা এটা কৰি দিয়া শুন, কিবা এটা কৰি দিয়া, কিবা এটা। কিবা এটা কৰি দিয়া আকৌ। গান এটা কৰি দিয়া, গান এটা। নহ'লে নমো নমো কৰি দিয়া, নমো নমো। হবা হবা কৰি দিয়া, হবা হবা কৰি দিয়া, হবা হবা কৰি দিয়া, হবা 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 কৰি দিয়া, হবা হবা কৰি দিয়া শুন, হবা 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 কৰি দিয়া, হবা হবা কৰি দিয়া আকৌ। পূৰা গৰম, হবা হবা কৰি দিয়া। মই বেয়া পাম আকৌ, হবা হবা কৰি দিয়া না, কৈ দিয়া হবা হবা। পূৰা ৰ'দেই ৰ'দটো অলপ কমিছে। ওলা আহা টিটি চলোৱা অকণমান আহা। এইফালে নাযাবা পৰিবা, এইফালে বোলা, এইফালে বোলা।
পেলা পেলা সেইফালে চলোৱা আকৌ এইফালে আহা এইফালে আহা এই ন এইফালে চোৱা আকৌ Ano? Go! Baba! Paisi deh, kicinta kerja, kicinta kerja, kicinta kerja. এইফালে বেটা খেলি আছে ওচৰৰ মামী ঘৰ আমাৰ ফ্ৰণ্টে ফ্ৰণ্টে মানে আজি মামীহঁতৰ ঘৰ আম ডাল কাটি দিছে আমৰ ডাল অথনি ফোন কৰিছিলে চুমে মানে সেইবাবে এতিয়া আম আনিবলৈ যাওঁ আচাৰ থ'বলৈ খাবলৈ বাৰু হোৱা নাই সৰু সৰু হৈ আছে আচাৰ থ'বলৈ ভাল হ'ব বুলি কৈছে তাতে যাওঁ ব'লক যাম ৰ'দটো অলপ অলপ আছে তথাপিও যাওঁ ৰ'দটো ভালকৈ দেখা নাই নাহৰ গছে ভৰা আৰু এয়াই হ'ল আৰু এয়া চাওকচোন ইমান ধুনীয়াকৈ ফুলি আছে এতিয়া ৰ'দৰ পৰা দেখিব পৰা নাই কিন্তু বহুত ধুনীয়াকৈ গুলপীয়াকৈ ফুলি আছে এইজোপা গছ নামটো কি জানো মই নাজানো এইজোপা বহুত ধুনীয়াকৈ ফুলি আছে আৰু এই মামীহঁতৰ ঘৰত বহুত ধুনীয়া ফুলনি মানে ইমানেই ধুনীয়া আপোনালোকক দেখাম দেই চাই থাকক ইফালে চাওকচোন ইমান ধুনীয়া ফুলনি আগতে বহুত ধুনীয়া আছিলে এতিয়াও ধুনীয়া হয় বহুত ধুনীয়া ধুনীয়া ফুল চাওকচোন ধুনীয়া ধুনীয়া ইফালে এইফালেও ৰুই থৈছে বহুত ধুনীয়া ধুনীয়া ফুল আৰু ফুলিও আছে আৰু এইটো চাইডেও আছে দেখিছেনে যাবহে এতিয়া ইমান ধুনীয়াকৈ ফুলি আছে ন এইখিনি আম বুটলি আনিলোঁ বুটলিয়ে থৈছিলে এইয়া কাইলৈ আচাৰ থ'ম আজি ৰ'দটো গ'লগৈ সেইবাবে কাইলৈ আচাৰ থ'ম বাৰু আপোনালোকক দেখাম দেই কেনেকৈ আচাৰ থওঁ এতিয়া 8:30 বাজি গ'ল আৰু পাকঘৰলৈ যাওঁ আৰু কি চব্জি আছে বনাওঁগৈ আজি কঁঠালৰ মুচি এটাই আনি থৈছিলে মায়ে আপাহঁতৰ ঘৰৰ পৰা আনি থৈছিলে সেইটোকে বনাওঁ নেকি যদি চাই লওঁগৈ নবনাব পাৰোঁ যদি বনাওঁ আপোনালোকৰ ৰেচিপিটো অলপ থুলমূলকৈ দেখাম বাৰু আৰু বেটা দেখিছেনে কেমেৰাটো মানে মোবাইলটো ল'ব লাগে এতিয়াৰ পৰা হেল্ল' কৈ দিয়া হাই কৈ দিয়া শুন হেল্ল' কৈ দিয়া কৈ দিয়া কিবা কৈ দিয়া নমো কৈ দিয়া অথনি নকৰিলা নহয় নমো উৎপাত বেটাকেইটা মাক দি পিনি মই চব্জি বনাওঁগৈ যদি বনাওঁ আপোনালোকে দেখাম থুলমূলকৈ দেখাম আৰু এইফালে ৰেডি কৰি ল'লোঁ ইয়াত মই পিঁয়াজ কাটি ল'লোঁ এইফালে আলু এটা আৰু এইফালে আদা নহৰু পেষ্ট বনাই ল'লোঁ আৰু কঁঠালখিনি মই এতিয়া বইল হ'বলৈ দিছোঁ অলপ বইল কৰি ভাজিম তেলখিনি গৰম হোৱাৰ পাছত মই পিঁয়াজ দি দিছোঁ পিঁয়াজখিনি সম্পূৰ্ণ দি এতিয়া মই পিঁয়াজখিনি দি এতিয়া লৰাই দিছোঁ আৰু অলপ দেৰি পিঁয়াজখিনি সিজাৰ পাছতে মই ইয়াতে গুড়ি জলকীয়া দিছোঁ আৰু মছলা অলপ দিছোঁ আৰু পিঁয়াজখিনি সিজা অলপ সিজিবলৈ অলপ লৰাই দিম আৰু ইয়াতে মই এতিয়া নিমখ সোৱাদ অনুসৰি নিমখ আৰু হালধি দিছোঁ দি পিনি অলপ লৰাই দিম
পিঁয়াজখিনি যিহেতু অলপ দেৰি সিজিব লাগিব। আৰু এতিয়া মই দিছোঁ বইল কৰি থোৱা কঁঠালখিনি মই অলপ বইল কৰি ল'লোঁ। বইল কৰি এতিয়া দি অলপ লৰাই থাকিম এনেদৰে। অলপ লৰাই অলপ সিজিবলৈ দিম। আৰু ইয়াতে মই দি দিছোঁ আলু এটা কাটি থোৱাটো এতিয়া মই ইয়াত দি দিছোঁ। আৰু এনেদৰে অলপ লৰাই খিনি সিজাৰ পিছত এতিয়া পানী দি মই এতিয়া উতলিবলৈ দিম। আৰু এতিয়া এয়া চব্জি হৈ গ'ল। যোৱাকালি আৰু ভিডিঅ' কৰা নহ'ল, যিহেতু মানে ভাত পানী খাই মানে ভাগৰো লাগিলে, সেইবাবে আজি ৰাতিপুৱাই ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ। আৰু এইফালে বেটা আইতাকৰ লগত স্কুল যাব লাগে, আইতাক স্কুল গ'ল যে সেইবাবে সিও একদম কান্দি আছে। এতিয়া ঢাৰি চাৰি পেলাই দিছেহি। আৰু এইফালে মই আজি বৃহস্পতিবাৰ কাৰণে তুলসী তলত চাকিও জ্বলাই ল'লোঁ। এতিয়া চাকি তাকি জ্বলাই আজৰি হৈছোঁহে। চাই থাকক আজি কি কৰোঁ। গুড মৰ্ণিং কৈ দিয়া, গুড মৰ্ণিং কৈ দিয়া, গুড মৰ্ণিং। ক'লৈ গৈছা? আহা এইফালে আহা, এইফালে আহা। হাও মে খাব। আৰু আমি নমু কৰিলোঁ কৈ দিয়াচোন। মাৰ লগত ময়ো নমু কৰিলোঁ কৈ দিয়া। ভাত পানী খাই আজৰি হ'লোঁ। আৰু এইফালে বেটা গা চা শুৱাইও দিলোঁ। আৰু এতিয়া যোৱাকালি যে আম আনিছিলোঁ, এতিয়া আচাৰ থ'বলৈ সেয়াকে কাটোগৈ, কোনটো চাইজত কাটো আপোনালোকক দেখাই যাম ব'লক। আৰু এইখিনি হ'ল আম। এতিয়া মই এইখিনি ধুনীয়াকৈ কাটি ল'ম। আৰু বাৰান্দাতে এতিয়া কাটিছোঁ, বাহিৰত বৰষুণ দিয়াৰ বাবে কাটিব পৰা নাই। সেইবাবে আজি ৰাতিপুৱাৰ পৰা বৰষুণে দি আছে আমাৰ ইয়াত। ধুই ল'লোঁ মই আমখিনি। আৰু ইমানটো চাইজত কাটিছোঁ চাওক, ইমানটো চাইজত। ইমানটো সৰু সৰু অলপ কৰিলে মানে ভাল হয়। আমখিনি মই সৰু সৰু চাইজত এনেদৰে কাটি ল'লোঁ। আৰু এনেদৰে মই এতিয়া এইটো জালনা ধৰণে গুটি, এইটো চাইজতে থ'বলৈ ভাল আমৰ আচাৰ। যোৱাবাৰো মই এনেকৈ থৈছিলোঁ। এইটো জাল ধৰণে, আৰু জাল ধৰিলে বেয়া মানে কাটিবলৈ অলপ দিগদাৰ হয় সেইবাবে। আৰু আমটো এতিয়া জোখৰ টেঙাই হৈছে, আচাৰ থ'বলৈ পূৰা ভাল হৈছে আৰু। এতিয়া আমখিনি মই এনেদৰে কৰি ল'লোঁ, হালধি আৰু নিমখ দি সানি ল'লোঁ এনেদৰে। আৰু ৰ'দ দিলে মানে অলপ শুকুৱাই ল'ম, তাৰপাছত আমৰ আচাৰ থ'ম আৰু।